কিয় কৰে আমাৰ লগত এনেকুৱা প্ৰথমতে একমহা কিতাপ আনি আমাৰ আগত ঢালি দিব ক'ব ইয়াৰ পৰা পঢ়া আৰু যেতিয়া এক্সাম দিব যাব তেতিয়া আকৌ কুৱেশ্যন পেপাৰ লিক আমাৰ জীৱনৰ লগত প্ৰেংক কৰি আছা নেকি ঘৰত থাকি এদিন পঢ়ায়ে টান এজন ষ্টুডেণ্টে পৰীক্ষা দিবৰ কাৰণে 2 মাহ 3 মাহ ঘৰত থাকি পঢ়ে বহুত কষ্ট কৰি তাৰ পিছত হ'ব কুৱেশ্যন পেপাৰ লিক নহলে আহিব আউট অফ সিলেবাস আবে কিতাপৰ ভিতৰখিনিয়ে মনত নৰয় আৰু তহঁতে দিয়া আউট অফ সিলেবাস ৰবট নহয় আমি যে কিতাপখন চোৱাৰ লগে লগে সব মনত ৰৈ যাব চবটো নিউটনৰ বংশধৰ নহয় ন আগতে কৈছিল ক্লাছ 10 লৈ পঢ়া লাইফ সেট তাকে হয় বুলি ভাবি ক্লাছ 10 লৈ মুখস্থ মাৰি পঢ়িলো আৰু মাৰ্কছো আনিলো তাৰপিছত ক'ব ক্লাছ 10 পাছ কৰিলে একো নহয় ক্লাছ 12 কৰিব লাগিব আকৌ হয় বুলিয়ে ভাবি ক্লাছ 12 মুখস্থ মাৰি দিন ৰাত পঢ়ি ৰাইটোমিটাৰৰ পেনো চেহিহে গৈ যায় ইনকে পঢ়ি মাৰ্কছ আনিলো কিবা কৰি তাৰপাছত ক'ব ক্লাছ 12 পাছ কৰিলে চাকৰি নাপায় নহয় কলেজ কৰিব লাগিব সেই বুলি ভাবি এজন ষ্টুডেণ্টে চাকৰি আশাত কলেজ কৰে আৰু কলেজ শেষত যেতিয়া এজন ষ্টুডেণ্টে চাকৰি বিচাৰি যায় তেতিয়া ক'ব চাকৰি নাই নহয় আমাৰ তাত আবে 15 বছৰ গাধৰ নিচিনাকে ওৰ পৰা তো দাৰলি এইখিনি কথা শুনাবলৈকে কি সঁচাকৈ আমাৰ জীৱনৰ লগত প্ৰেংকে হ'ল নেকি ইমান বছৰে আৰু যেতিয়া এজন ষ্টুডেণ্টে পঢ়ি শুনি মাৰ্কছ আনি ইণ্টাৰভিউ দিব যায় তেতিয়া ইণ্টাৰভিউত ক'ব মাৰ্কছ ডাজ নট মেটাৰ স্কিল মেটাৰ আবে সৰুৰ পৰা পুৱা 9টা বজাৰ পৰা আবেলি 4টা বজালৈ সেই অন্ধ সময়ৰ বন্ধ কথাটোতে আবদ্ধ হৈ থাকিলো তো স্কিল আহিব ক'ৰ পৰা স্কুলৰ পৰা বাহিৰ ওলাই গ'লে পিঠি ফালি দিয়ে ক্ষতি কৰিলে পিছদিনা পিঠি ফালে তো স্কিল আহিব ক'ৰ পৰা প্ৰেক্টিকেলৰ নামত টেষ্টটো আৰু মাইক্ৰস্কোপ গিটাৰ বাহিৰে বেলেগ একো দেখা নাই জীৱনটোত মই দেখা নাই বেলেগতো নাজানো পিছে হলে দিন ৰাতি পঢ়ি আমাক মাৰ্কছ আনিব দিছিলে বা কিয় যদি স্কিলে মেটাৰ সবৰে স্কিল নাথাকে বুলি কোৱা নাই কিছুমানৰ থাকে আৰু কিছুমানে বেছিভাগে সেই এনভাইৰনমেন্ট নাপায় স্কিল ডেভেলপ কৰিবলৈ আৰু যদি তহঁতৰ স্কিলে ইমান ভাল হ'লৈ আজি আমাৰ জিডিপি মাইনাছত নগল হয় আগতে জিডিপি আছিল 5 তেতিয়া দুনিয়াখনৰ ইণ্ডিয়াৰ মানুহে কৈছিল 5 নো জিডিপি নো কাবাৰ থাকে না তেতিয়া চৰকাৰে হয় নেকি বুলি ভাবি ফেলে -23 কৰি দিলে এতিয়া হাত জোৰ কৰি কৈছে আগৰ আমাৰ সেই সোণালী জিডিপিটোৱে ঘূৰাই দে আৰু এটা কথা হিন্দে কৈছো বিজেপিৰ কথা বেয়াকৈ কোৱা মানে কংগ্ৰেছক সাপোৰ্ট কৰা নুবুজায় মোৰ জন্মৰ পৰা তৰুণ গগৈ আৰু মনমোহন সিঙৰ অপহাসনে দেখি আহিছো প্ৰথমতে আমাক 2 কোটি জব দিম বুলি প্ৰতিশ্ৰুতি দিছিল তাৰ পৰা যেতিয়া 2 কোটি জব বিচাৰিলে তেতিয়া ক'লে 2 কোটি জবৰ প্ৰতিশ্ৰুতি দিয়া নাই নহয় 1 কোটি জবৰহে প্ৰতিশ্ৰুতি দিছো পিছে হলে 1 কোটি জব ক'ত সবে যদি আনএমপ্লয়মেন্টৰ কাৰণে আজি চিউৰি আছে তেনেহলে কোন 1 কৰ'ৰ মানুহে সেই জব পাইছে আৰু এটা কথা আজিকালি চৰকাৰৰ বিষয়ে বেয়াকৈ ক'ব নোৱাৰি বেয়াকৈ লিখিব নোৱাৰি সিধা কেছ হয় তেতিয়া হলে ব্ৰিটিছ শাসন আৰু বৰ্তমান চৰকাৰৰ শাসনৰ মাজৰ পাৰ্থক্য কি ব্ৰিটিছৰ কথা আগতে কোনোবাই বেয়াকৈ ক'লে ডাইৰেক্ট জেল হৈছিল এতিয়াতো হেয়া তো এখিনি আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু প্লিজ ভিডিওটো শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থওক বাই বাই